নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইটামান বিগ ব্ৰেকিং নিউজ আজি হৈছে 3 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে এটা অতি ভাল খবৰ কিয়নো 5 ছেপ্টেম্বৰত আপোনাৰ একাউণ্টত সোমাব 2000 কোটি টকা এটা বিগ ব্ৰেকিং জনাই আছো ৰাজ্যবাসীৰ কাৰণে 5 ছেপ্টেম্বৰত আপোনাৰ একাউণ্টত সোমাব 2000 কোটি টকা 5 ছেপ্টেম্বৰৰ ৰাজ্যখনৰ লাখ লাখ লোকৰ একাউণ্টত চৰকাৰী ধন সোমাব আৰু কোৱা হৈছে 2000 টকাকৈ লাভ কৰিব দিয়া দেশৰ লাখ লাখ কৃষকে অধিকৈ ডাঙৰ খবৰ জনাইছো দেশৰ লাখ লাখ কৃষকলৈ আহি পৰিছে এটা ভাল খবৰ কিয়নো 5 ছেপ্টেম্বৰৰ দিনত পিএম কিষাণৰ দশম কিস্তিৰ ধন মুকলি কৰা হ'ব বুলি কোৱা হৈছে এই বৰ্ষত পিএম কিষাণৰ ধন 70 লাখ কৃষকে কেৱাইসি নকৰা কৃষকসকলে লাভ নকৰিব পিএম কিষাণৰ ধন পূৰ্বতে কোৱা হৈছিল যে পিএম কিষাণৰ ধন লাভ কৰিবলৈ হলে কেৱাইসি কৰাটো অতিকৈ জৰুৰী গতিকে যিসকলে কেৱাইসি কৰিছে সেই সকলে 5 ছেপ্টেম্বৰত পিএম কিষাণৰ দশম কিস্তিৰ ধন লাভ কৰিব অন্যতা কেৱাইসি নকৰা সকলে ধন লাভ নকৰিব বুলি কোৱা হৈছে হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম আছে নে নাই সেয়া আপুনি কেনেকৈ চাব পাৰিব pmkisan.gov.in এই ৱেবছাইটলৈ আপুনি প্ৰথমে ক্লিক কৰিব লাগিব আৰু তাত সোমোৱাৰ লগে লগে ফাৰ্মাৰ কৰ্নাৰ নামৰ এটা অপচন দেখিবলৈ পাব তাত আপুনি ক্লিক কৰক ইয়াৰ পিছতে আপুনি এটা নতুন পেজ দেখা পাব আৰু তাত সেই পেজত বেনিফিচিয়াৰী লিষ্টত অপচনত আপুনি সিলেক্ট কৰিব লাগিব আৰু ইয়াৰ পিছত আপোনাৰ ৰাজ্য জিলা ব্লক গাঁৱৰ নাম সিলেক্ট কৰিব লাগিব সকলো তথ্য সন্নিবিষ্ট যেতিয়া কৰিব তাৰ পিছত গেট ৰিপৰ্টত আপুনি ক্লিক কৰিব আৰু ইয়াৰ পাছতেই তালিকাত আপোনাৰ নাম আছে নে নাই সেয়া আপুনি নিশ্চিত হ'ব পাৰিব অতিকৈ জৰুৰী খবৰ 5 ছেপ্টেম্বৰত পিএম কিষাণৰ দশম কিস্তি ধন চৰকাৰে আগবঢ়াব আৰু যিসকলে কেৱাইসি কৰিছে সেই সকলে সেই ধন লাভ কৰিব যিসকলে কেৱাইসি কৰা নাই সেই সকলে ধন লাভ নকৰিব